বন্ধুসকল, আজি মই যাব ওলাইছোঁ দৰং জিলাৰ এটা প্ৰসিদ্ধ মন্দিৰ, প্ৰসিদ্ধ শিৱ মন্দিৰ, নাৰিকলি মন্দিৰ। গতিকে ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ আপোনালোকৰ সৈতে। গতিকে বলক আমি মন্দিৰটো দৰ্শন কৰি আহোঁ। মই মোৰ মোবাইলটো আৰু মোৰ মা দেউতা যাব। গতিকে বলক আমি মন্দিৰটো দৰ্শন কৰি আহোঁ। গাড়ীত আহি আছোঁ আৰু উঠিব নাই বাৰু, পামেই গৈ সেইটোৱে দেখা পাইছে বাহিৰৰ ফালে NH-15 হাইৱে। বহু গৰম, ভাবি আহিছোঁ আৰু বহু আৰু ঠাণ্ডা বেয়া হৈ গৈছে। যিহেতু আহি এয়া আমি মন্দিৰৰ সন্মুখ পাইছোঁ আহি। এইটো মন্দিৰৰ বাহিৰৰ দৃশ্য। আজি এইটো সোমবাৰ, গতিকে মানুহ আজি বহুতেই বাৰু দেখা পাইছে বাহিৰৰ দৃশ্য। এতিয়া আমি ভিতৰলৈ যাম বাৰু। দেখা পাইছে ভিতৰত বহুত মানুহৰ বাবে আজি বাহিৰতে চাকি দিব লগা হ'ল। আৰু এয়া আৰু এটা মন্দিৰ আছে। এতিয়া আমি মেইন মন্দিৰলৈ যাম প্ৰসাদ খাবলৈ। এয়া প্ৰসাদ খাই আছে, মই খোৱা নাই বাৰু, ভিডিঅ'টো কৰি আছোঁ যিহেতু। আৰু দেখা পাইছে লাইন পাতি মানুহে প্ৰসাদ লৈ আছে। আৰু সেইটো মই কৈছোঁ, সেইটো মন্দিৰ এটা কম্পাউণ্ডৰ ভিতৰতে, নামটোহে মই নাজানো আৰু চাব লাগিব। যাবলৈ ওলালোঁ, মন্দিৰৰ চব কাম শেষ। এতিয়া ঘৰলৈ যাম। দেখাইছে চাকি বন্তি জ্বলালোঁ আৰু বাকীবিলাক কামো হৈ গ'ল। মা দেউতাত আহি আছে, বাহিৰত গৈছে। ভিডিঅ'টোৰ কাৰণে মই আগতে আহিলোঁ। গতিকে দেখা পাইছে ভিতৰৰ দেখা পাইছে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু ভিডিঅ'টো লাইক কৰিব, তলত কমেণ্ট কৰিব। আশা কৰিম ভিডিঅ'টো আপোনালোকৰ ভালে লাগিছে। ধন্যবাদ।